মহিলাৰী ডাঙৰীয়ালৈ মই শুভেচ্ছা জনাইছোঁ। তেখেতৰ এইটো অন্তিম নিৰ্বাচন। ইয়াৰ পিছত আৰু আগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচনত দেখিবলৈ নাপাব। তো ৰাইজৰ কাৰণে 100% সমৰ্পণ। আমাৰ নেতা কৰ্মী MLA MP যিয়ে নাথাকক 100% ৰাইজৰ কাৰণে সমৰ্পণ। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছোঁ। আমাৰ প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰী ডাঙৰীয়াৰ হৈ আৰু শুক্লাই চেৰপাং সমষ্টি যিহেতু মোৰ ওচৰৰে সমষ্টি, মই দিনে নিশাই ইয়াৰ খবৰটো পাই থাকোঁ। আমাৰ ৱাৰ্কাৰবিলাকে জানুৱাৰী মাহৰ পৰাই কাম কৰি আছিলে আৰু জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে বহুত পৰিশ্ৰম কৰি ইতিমধ্যে সমষ্টি আমাৰ জিকাৰ অৱস্থাত জুলাই মাহতে আহি গৈছে। আৰু এতিয়া শুক্লাই চেৰপাঙত আমাৰ UPPLৰ নিজৰে 8,000 পৰিয়াল আছে আৰু সেই 8,000 পৰিয়াল তিনিটা কৰি যদি ভোট হিচাপ কৰা যায় তো 24,000 ভোট আহি আছে। কিন্তু আমি ইয়াত প্ৰায় 27,000 25ৰ পৰা 27,000 ভোট পাম। আৰু এইবাৰ UPPL দলত আপোনালোকে দেখিছে যে ইয়াত বিভিন্ন দলৰ পৰা আহি সদায় যোগদান কৰিছে। মই এতিয়াই যোগদান কৰি আছোঁ আৰু অলপ আগতে যোগাযোগ হৈছে আৰু বিভিন্ন দলৰ পৰা 3,000 আজি গধূলি বা অহাকালি ৰাতিপুৱা জইন কৰিবলৈ আহি আছে। মোক অনুৰোধ কৰি আছিলে যে আপুনি পাৰে থাকিব লাগে, কিন্তু মই বিভিন্ন মিটিং আছে কাৰণে থাকিব নোৱাৰিম। যিয়ে নহওক এই শুক্লাই চেৰপাং সমষ্টি দীঘলীয়া সময় BPFৰ দখলত আছিলে আৰু যোৱা 5টা বছৰ BJPৰ দখলত আছিলে। আজি শুক্লাই চেৰপাং অঞ্চলৰ ৰাইজে বড়োই হওক, অসমীয়াই হওক, মাইনৰিটি হওক, আদিবাসী হওক, গোৰ্খা হওক, সব জনগোষ্ঠীয়ে তেখেতসকলৰ যিবিলাক কাম কাজ এইটো ভাল পোৱা নাই। ক'ৰবাত নহয় ক'ৰবাত কিবা ভুল হৈছে আৰু UPPL দলৰ যিটো এটা নীতি আৰু আদৰ্শ, UPPL দলৰ আমাৰ দলীয় যিটো চিন্তা সেইটো চবে আঁকোৱালি লৈছে। কাৰণ আমি 26টা জনগোষ্ঠী আৰু 35 লক্ষ জনগণক আগুৱাই নিয়াৰ কাৰণে তেখেতসকলক সেৱা কৰাৰ কাৰণে UPPL দলটো গঠন কৰিছোঁ। তেখেতসকলে দেখিবলৈ পাৰে নিজ চকুৰে যে 40টা বছৰৰ পিছত প্ৰথম 5টা বছৰ শান্তিত শুবলৈ পাৰিছে, খাবলৈ পাৰিছে। এইটো হ'ল UPPLৰ সময়ত। গতিকে আজি শুক্লাই চেৰপাঙৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ যে সকলো UPPL দলক বিশ্বাসত ৰাখিছে। আমাৰ শুক্লাই চেৰপাং UPPLত বিশ্বাসত লৈছে। চবেই শুক্লাই চেৰপাং UPPL দল আৰু প্ৰদীপ নাৰ্জাৰে আশীৰ্বাদ কৰিছে। গতিকে এই নিৰ্বাচনত বেলেগ দলে আৰু ইমান কষ্ট কৰি লাভ নাই, কাৰণ এই নিৰ্বাচনত UPPLে বহুত ভোট লৈ এইবাৰ শুক্লাই চেৰপাঙত জিকিবলৈ গৈ আছে। চাওক, যোৱা 5টা বছৰটো প্ৰথম তেনেকুৱা 5টা বছৰ আছিলে য'ত মানুহে যি বিচাৰিছে তাকে পাইছে। শান্তি বিচাৰিছে, শান্তি পাইছে। নিৰাপত্তা বিচাৰিছে, নিৰাপত্তা পাইছে। সমন্বয় বিচাৰিছে, সমন্বয় পাইছে। নিজৰ ৰীতি নীতি সাংস্কৃতিবিলাক ভালকৈ উদযাপন কৰিব বিচাৰিছে, উদযাপন কৰিব পাৰিছে। গতিকে কোনো অসুবিধা নাই। আজি উন্নয়নৰ বহুত জেগাত হৈ গৈছে। প্ৰত্যেকটো কাম চিন্তা চৰ্চা কৰি ৱেল ডিজাইন কৰি কৰা হৈছে। এইবিলাক দেখি পাই পেলাই চবেই ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি ৰাইজৰ কাৰণে 100% সমৰ্পণ। UPPL দল বড়োলেণ্ডৰ ৰাইজৰ কাৰণে 100% সমৰ্পণ। আমাৰ নেতা কৰ্মী MLA MP যিয়ে নাথাকক 100% ৰাইজৰ কাৰণে সমৰ্পণ। মুখ্যমন্ত্ৰীয়ে কৈছে আমি কাম কৰিব বিচাৰোঁ, উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰোঁ। গতিকে তেওঁলোকৰ কাৰণে আমি যি কৰিব লাগে, যেনেধৰণে আগবাঢ়িব লাগে সেনেধৰণে কৰিম বুলি কৈছে। চাওক, বহুতে এনেকুৱা কথা কয় যে যোৱা 5 বছৰহে UPPL আছিলে। তাৰ আগত স্বাধীনতাৰ পৰা বেলেগ দলে শাসন কৰি আছিল, বেলেগ দলৰ নেতা কৰ্মীবিলাকে শাসন কৰি আছিলে, MLA MP বেলেগৰে আছিলে। কিন্তু বড়োলেণ্ড অঞ্চলটো ইমান নেগলেক্টেড হৈ আছিলে। লাহে লাহেকৈ আজিহে বড়োলেণ্ড অঞ্চলটো উন্নয়নৰ ফালে আহিছে। গতিকে যিয়ে বড়োলেণ্ডক মৰম কৰে আমিও তেখেতসকলক মৰম কৰিম। কিন্তু বড়োলেণ্ডক যদি তেখেতসকলে মিছা কথা কৈ পেলাই এই অঞ্চলৰ ৰাইজক যদি কোনোবা ঠগাব বিচাৰে, UPPL দল কোনো তেনেকুৱা দলবিলাকৰ লগত আমি নাই। আৰু এটা কথা কৈছে যে আপোনালোকৰ ৰাখিব এপচুক আৰু BJP চৰকাৰত আহিলে এপচুৰ লগতে কাম কৰিব বিচাৰে। চাওক, এপচুৰ কথা অহা নাই, UPPLৰ কথা আহিছে। আমি UPPL হিচাপে কাম কৰি আছোঁ, ৰাজনৈতিক দল হিচাপে। আৰু আমি ভাৰতৰ বেলেগ ঠাইত নহয়, অনলি এই 5টা ডিষ্ট্ৰিক্টত 40টা সমষ্টিত কাম কৰি আছোঁ। গতিকে এই 40টা সমষ্টি, 5টা ডিষ্ট্ৰিক্ট, আমাৰ 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে যোনে চিন্তা কৰিব, কাম কৰিব, তেখেতসকলৰ কথাটো আমি চিন্তা কৰিব পাৰোঁ। কিন্তু এনে ৰাজনীতিৰ নামত ৰাজনীতি কৰিবলৈ UPPLে সাজু নহয়। আগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ মই শুভেচ্ছা জনাইছোঁ। তেখেতৰ এইটো অন্তিম নিৰ্বাচন। ইয়াৰ পিছত আৰু আগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচনত দেখিবলৈ নাপাব। এইকাৰণে শুভেচ্ছা জনাইছোঁ।